নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াম বুলি ভাবিছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো হ'ব অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছ মহিলাসকলৰ মুগা, পাট মুগা আৰু নুনি পাটৰ বিভিন্ন ধৰণৰ সাজপাৰ আপোনালোকে ক্ৰয় কৰিব পাৰিব। ক'ৰ পৰা পাৰিব মই আপোনালোকক সম্পূৰ্ণৰূপে জনাই দিম। এগৰাকী মহিলা আছে, তেওঁ কাপোৰ নিজে হাতেৰে বৈ উলিয়ায় বন্ধুসকল। তো আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু তলত ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ থাকিব, তো আপোনালোকে কণ্টেক্ট কৰি ল'ব। একেবাৰে খাটি মুগা হয়, সকলোবোৰ সূতা খাটি হয়। আপোনালোকে কম দামত এই মহিলাগৰাকীৰ পৰা ক্ৰয় কৰিব পাৰিব। তো বন্ধুসকল ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোক প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকন প্ৰেছ কৰিব, মই যাতে তেতিয়া নতুন নতুন ভিডিঅ' লৈ আহোঁ তাৰ নটিফিকেশ্যন আগত হ'ব। তো ব'লক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাইনেলি আহি পাইছোঁ এই মহিলাগৰাকীৰ ঘৰত, যিগৰাকী মহিলাৰ ঘৰত বিভিন্ন ধৰণৰ অসমীয়া সাজপাৰ, খাটি মুগাকে আদি কৰি বিভিন্ন ধৰণৰ কাপোৰ পোৱা যায় অতি সুলভ মূল্যত। তো বন্ধুসকল দেখা পাইছে স্ক্ৰীণত বিভিন্ন ধৰণৰ কাপোৰ বহুতো আছে, কিন্তু আপোনালোকক সীমিত সংখ্যক দেখাইছোঁ। দেখি পাইছে খাটি মুগাৰ বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। তো মই বাইদেউগৰাকীক সুধিবলৈ চেষ্টা কৰিম, আপোনাৰ ইয়াত কি কি কাপোৰ পোৱা যায়? মোৰ ইয়াত অৰিজিনেল মুগা আৰু নুনি, তাৰপিছত আৰু বিভিন্ন এইবোৰ ঊলৰ চিট আৰু মুগা গামোচা এইখিনি পোৱা যায়। এইটো কি আপোনাৰ যদি এখন মুগাৰ মেখেলা লোৱা হয়, ইয়াৰ দাম কিমান পৰিব? এখন মেখেলা 5,000। 5,000। আৰু বেলেগ কি কি কাপোৰ আছে আপুনি দেখাই দিওঁ। বেলেগ আছে, এইখন নুনি আছে। এইখনৰ দাম কিমান? এইখনৰ দাম প্ৰায় 1200 দিব পৰা যায় আৰু কম। 1200 টকা। আৰু আপোনালোকে দেখিছে কিমান কম দামত ইয়াত আপোনালোকৰ অসমীয়া সাজপাৰ, মহিলাসকলৰ অসমীয়া সাজপাৰ ইয়াত কম দামত পোৱা যায়। আৰু কি কি আছে? আৰু এনেকুৱা ডিজাইনৰ ঊলৰ চিট আছে। এইবিলাকৰ দাম কিমান এযোৰত? এইযোৰ দাম 2,000। 2,000 টকা। 2,000 টকা। হয়। এইটো ডিজাইনৰ এইবিলাক 1,500-1,200 এনেকৈ দিওঁ আৰু। হয় এইটো ডিজাইনৰ। হয়। আৰু এই আপোনাৰ যি মুগা মেখেলা আছে, মুগা মেখেলাটো ক'লে আপোনাৰ চাদৰৰ দামটো কিমান? আপোনাৰ চাদৰৰ দামটো 8,000 পৰিব আৰু। 8,000 পৰিব। এখনত 8,000 পৰে। আপোনালোকে সূতাটো ক'ৰ পৰা আনে? সূতাটো আমি ঢিলামৰাৰ পৰা আনো। হয়। এইটো হাতে বোৱা তাঁতশাল? হাতে বোৱা হয়। আপুনি অকলে বয়নে নে আৰু বেলেগ মানুহ লয়? অকলে বওঁ। এতিয়া মই অকণমান অসুবিধা পাইছোঁ আৰু মানুহ এজনী প্ৰয়োজন হৈছেহে লাহে লাহে। ঠিক আছে। এতিয়া আপোনালোকে দেখিছে বন্ধুসকল, বিভিন্ন ধৰণৰ ইয়াত কাপোৰ আপোনালোকে পোৱা যায়। যদি আপোনালোকে ইয়াৰ পৰা কাপোৰ ক্ৰয় কৰিব বিচাৰে তেন্তে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনৰ আপোনালোকৰ তলত মোবাইল নম্বৰ আৰু এড্ৰেছ দিয়া থাকিব। তো বন্ধুসকল, আপোনালোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ অসমীয়া সাজপাৰ অতি কম দামত ল'ব পাৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনাৰ নামটো জনাব। মোৰ নাম লুকুমণি ৰাজখোৱা। আপোনাৰ ঘৰ? বাঘাৰপৰা বালিগাঁও। হয়। আৰু দেখিছে আপোনালোকে মহিলাগৰাকীৰ ঘৰটো। আপোনালোকে যদি অসমীয়া সাজপাৰ ইয়াৰ পৰা কিনিব বিচাৰে তেন্তে তলত ডেছক্ৰিপশ্যনত আপোনালোকৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, তাত গৈ আপোনালোকে কণ্টেক্ট কৰিলেই আপোনালোকে অসমীয়া সাজপাৰ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। ধুনীয়া ল'ৰাটোৰ কিনো হ'ল, ধুনীয়া হাঁহিটো কিনি গ'ল, পঢ়াত ভাল ল'ৰাটোৰ কিনো হ'ল, শুনিছো